বন্ধুসকল মংগল গ্ৰহলৈ যাব নেকি? মংগল গ্ৰহলৈ যোৱাৰ বাবে কিমান টকা টিকেট কাটিব লাগিব? জনকৰ জিলমিল হাঁহিৰ মাজত মায়ানগৰী হৈ পৰা আকাশখনলৈ জনবাই এই বেজি এটি দিয়া বুলি চাওঁতে ভাবৰ আহৰি নাছিল। পৃথিৱীৰ পৰা 4,00,000 কিলোমিটাৰ নিলগত থকা সেই মাথো এটা উপগ্ৰহ বিজ্ঞানৰ অসাধ্য সাধনাৰ জুৰন্ত যাত্ৰাই এদিন মানুহক লৈ গৈছিল তৰাৰ দেশলৈ। জনকৰ বুকুত ভৰি দি অনুসন্ধানু মানুহে দেখিছিল বিশ্ব ব্ৰহ্মাণ্ডব্যাপী মানৱ সভ্যতাৰ বিস্তাৰ স্পন্ন হয়তো সেই স্পন্নৰ তাগিদাই এদিন আকাশত তৰাৰ জিলমিললি ৰঙা তৰাটোৰ বুকুলৈ আমন্ত্ৰণ জনাইছিল মানুহক। পৃথিৱীখন এখন গাঁৱলৈ পৰিণত কৰা বিজ্ঞানৰ হাতৰে স্পৰ্শ কৰিছিল মংগল গ্ৰহ, কিন্তু কিমান পৰ্যন্ত হ'ব পাৰে নাজনাকৈ জনাৰ অভ্যাস। উষ্ণ মৰুভূমি, হিমালয়তকৈ ওখ পৰ্বত, গভীৰ উপত্যকা আদিৰে পৰিপূৰ্ণ সৌৰজগতৰ ৰঙা গ্ৰহ হৈছে পৰিচিত গ্ৰহ মংগল। এই গ্ৰহটোৰ সৈতে বহু লোককথা জড়িত থাকিলেও গ্ৰহটোৱে ঘণ্টাত 100 কিলোমিটাৰ বেগত বলা ৰঙাচোৱা ধূলিৰ ধুমুহাৰ বাবে মংগল গ্ৰহটোক তীব্ৰ ৰঙাকৈ দেখা পোৱা যায়। বিজ্ঞানৰ বহু শতিকাজোৰা অধ্যয়ন আৰু জ্ঞানৰ পৰিণতিয়ে হ'ল মংগল মানৱ অভিযান মাৰ্চবান। 2023 চনৰ ভিতৰত মংগলৰ বুকুত স্থায়ী মানৱ কলনী প্ৰতিষ্ঠানৰ লক্ষ্যৰে নেদাৰলেণ্ডৰ মাৰ্চবান নামৰ সংস্থাই আৰম্ভ কৰিছে এক অভিলাষী মংগলমুখী যাত্ৰাৰ প্ৰস্তুতি। নোবেল বঁটাপ্ৰাপ্ত পদাৰ্থ বিজ্ঞানী জেৰাফ হোপষ্টৰ পৃষ্ঠপোষকতাত এই প্ৰকল্প বাস্তৱ ৰূপ দিবলৈ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। কৃত্ৰিম মংগল গ্ৰহত সুদীৰ্ঘ 8 বছৰ পৰীক্ষা দিয়া হ'ব মানৱ কলনীৰ সদস্য হ'বলগীয়া প্ৰথম দলটোক। বন্ধুসকল 2013 চনত খাদ্য সামগ্ৰীৰ সৈতে গ্ৰহটোলৈ প্ৰেৰণ কৰা হৈছিল এখন বিশেষ যান। ইয়াৰ 2 বছৰৰ পাছত 2018 চনত মানৱ কলনী স্থাপনৰ বাবে উপযুক্ত ঠাইৰ সন্ধানত আন এখন জানো যাত্ৰা প্ৰেৰণ কৰা হ'ব। প্ৰতি 2 বছৰৰ অন্তৰে 4 জনীয়া একোটা দলক প্ৰেৰণ কৰি থকা হ'ব মংগললৈ। 2033 চনৰ ভিতৰত মংগল গ্ৰহত 20 জনীয়া এটা মানৱ কলনী প্ৰতিষ্ঠিত হ'ব। ইয়াৰ লগে লগে আধুনিক বিজ্ঞানৰ জৰিয়তে চামিল হ'ব এক নতুন অধ্যায়। মহাকাশ গৱেষণা ক্ষেত্ৰখনত সংযোজিত হ'ব এক নতুন ধাৰাৰ, যি আধুনিক মানৱক লৈ যাব মংগলৰ নামৰ এক অন্য জগতলৈ। মাৰ্চবান অভিযানৰ অংশ হ'বলৈ বিচৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ 140খন দেশৰ 2,02,586 জন লোকে আবেদন কৰিছে। বন্ধুসকল ভয় নাখাব, আপোনালোকেও এই ক্ষেত্ৰত অংশীদাৰ হ'ব পাৰিব। মংগল গ্ৰহৰ বাসিন্দা হ'বৰ বাবে অনলাইনযোগে আবেদন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 47,654 জন লোকে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই ভাৰতো। মাৰ্চবানৰ মুখপাত্ৰ আসীমা ডোগৰাই প্ৰকাশ কৰা মতে আবেদনকাৰীৰ সংখ্যাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ভাৰত। ভাৰতৰ পৰা 20,747 জন আবেদনকাৰীয়ে এই মংগল অভিযানৰ অংশীদাৰ হ'বলৈ আবেদন পত্ৰ দাখিল কৰিছে। বন্ধুসকল আপোনালোকেও অনলাইনযোগে আবেদন কৰিব পাৰিব, কিন্তু অনলাইন আবেদনৰ টিকটৰ ভাড়া হ'ব। টিকটৰ বাবদ ভৰিব লাগিব আপুনি 60,000 কোটি টকা। সৰ্বাধিক জনসংখ্যাৰ দেশ চীনৰ পৰা মাৰ্চবান কৰ্তৃপক্ষই লাভ কৰিছে 13,176খন আবেদন পত্ৰ। আবেদনকাৰীৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে চীন। ডোগৰাই মন্তব্য কৰা যে 2022 চনৰ মংগল যাত্ৰাৰ প্ৰথম দলটোক এজন ভাৰতীয় লোক থাকিব বুলি আশা কৰা হৈছে। এই সকলোৰ বাবে ব্যয় কৰিবলগীয়া ধন আছে মিডিয়া স্পনচৰ পুঁজি, আবেদনকাৰীসকলৰ মাচুলৰ দ্বাৰা। প্ৰতিখন ৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদন আৰু জনমূৰি আয়ৰ ভিত্তিত আবেদনকাৰীসকলৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে অভিযানৰ ব্যাপক প্ৰস্তুতি চলাইছে। খুব কম দিনৰ ভিতৰতে মংগলৰ বুকুত মানুহৰ বসতি স্থাপন হ'ব বুলি আশা কৰা হৈছে। পিছে বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনত ব্যস্ত মানুহে পৃথিৱীৰ দৰে দখা কৰিব নেকি মংগল গ্ৰহৰ সন্দেহ হৈছে। বন্ধুসকল আপোনালোকে বুজি পাইছে পৃথিৱীত বৰ্তমান কি ঘটি আছে, ঠিক তেনেদৰে মংগলটো হ'ব নেকি? মানুহৰ জ্ঞানৰ সীমা নাই। আধুনিক বিজ্ঞানে মানৱ জাতিক ক'ৰ পৰা ক'লৈ লৈ যায় তাক ক'ব পৰা নাযায়, কিন্তু এদিন সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড যে মানৱ জাতিৰ হাতত বন্দী হৈ পৰিব সেয়া নিশ্চিত। কোনে জানে, ভাবিকালৰ প্ৰজন্মৰ বাবে কোনো এখন অত্যাধুনিক বিশ্ব বাট চাই আছে। সময় হয়তো এদিন বিজ্ঞানক এনে চৰম পৰ্যায়লৈ লৈ যাব য'ত বুটাম টিপি মানুহে সম্ভেদ উলিয়াব পাৰিব বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ন ৰহস্য। বন্ধুসকল আপোনালোকে যদি কোনোৱে মাৰ্চবানৰ অংশীদাৰ হ'ব বিচাৰিছে তেনেহ'লে আপোনালোকে অনলাইনযোগে আবেদন কৰিব পাৰে। আপোনালোকে গুগলত অনলাইনযোগে আবেদন কৰিব পাৰিব। বিশ্বজয়ৰ মহামন্ত্ৰৰে বিজ্ঞানৰ এই জয়যাত্ৰা আগুৱাই যাওক আগলৈ আৰু বহু আগলৈ। বন্ধুসকল ভাৰতৰ বাবে আবেদন কৰাৰ সংখ্যা আছিল 20,748 জন আবেদনকাৰী।